চাওক, মুছলমানৰ ডাঙৰ ঈদ আহি আছে, যিটোক আমি কুৰবানী ঈদ বুলি কওঁ। আৰু যদি অসমত কুৰবানী বন্ধ হয়, তেতিয়াহ'লে ধনী হ'লেও কুৰবানী নকৰিলে পাপ হ'ব নেকি? আমাৰ মনত কিন্তু এইটো প্ৰশ্ন, বহুতো মুছলমানসকলৰ এই এটা প্ৰশ্ন। যদি আমি গৰু বা জীৱ জন্তু নাপাওঁ বা মহ নাপাওঁ, কুৰবানী নিদিলে পাপ হ'ব নেকি ইছলামত? বন্ধুসকল, এই প্ৰশ্নটোৰ উত্তৰ আপোনালোকক সঠিক দলিল হিচাপে দেখুৱাম। আচলতে ইয়াৰ উত্তৰ কি? চাওক, যিটো ঈদক আমি ঈদুল আদাহা বুলি কওঁ, ঈদ আহি গৈছে, কিন্তু বহু মানুহৰ মনত এই এটা ডাঙৰ প্ৰশ্ন, যদি চৰকাৰৰ নিয়ম বা জন্তু নোপোৱাৰ বাবে কুৰবানী কৰিব নোৱাৰো, তেতিয়া আমি গুনাহগাৰ হ'ম নেকি? আমাৰ মনত কিন্তু এটা প্ৰশ্ন। এইটো ভিডিঅ'ত মই কোৰআন আৰু হাদিছৰ সঠিক দলিল সহজকৈ বুজাব বিচাৰো। আপোনালোকে শুনিব পাৰিব আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাব। চাওক, প্ৰথম কথাটো হৈছে কুৰবানী কিমান গুৰুত্বপূৰ্ণ ইছলামত। প্ৰথমে বুজিব লাগিব আমি এয়া, কুৰবানী হৈছে ঈদুল আদাহাৰ এটা ডাঙৰ ইবাদত। মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে নিজেই প্ৰতি বছৰে বছৰে কুৰবানী কৰিছিলে। এইটো সহি বুখাৰী আৰু সহি মুছলিমত উল্লেখ আছে। আৰু ইছলামত আপোনালোকে বহুতে শুনিছেও বা জানেও বা নাজানিলে জানিব পাৰিব যে বহুতো মজাহাব আছে, যেনেকুৱা হানফি মজাহাব আৰু শাফি মজাহাব। এতিয়া হানফি মজাহাব মতে কুৰবানী ৱাজিব, অত্যন্ত গুৰুত্বপূৰ্ণ বুলি কোৱা হৈছে। হানাফি মজাহাব মতে কুৰবানী ৱাজিব মানে অত্যন্ত গুৰুত্বপূৰ্ণ, কিন্তু সকলোৰে বাবে গুৰুত্বপূৰ্ণ বা ৱাজিব নেকি? এয়া প্ৰশ্ন। ইছলামত এটা মূল নীতি আছে, আল্লাহে কাকো অসম্ভৱ কামৰ বাবে বাধ্য নকৰে। কোৰাণত আছে, সূৰা বাকাৰা 2 নম্বৰ সূৰাত 286 নম্বৰ আয়াতত আল্লাহে স্পষ্ট কৈছে, আল্লাহে কোনো মানুহক তেওঁৰ সামৰ্থ্যৰ ওপৰতকৈ বেছি দায়িত্ব নিদিয়ে। এইটো হৈছে গোল্ডেন ৰুল অফ ইছলাম। আপোনালোকে জানে, স্পষ্ট কোৰাণত দলিল আপোনালোকে পালে। চাওক, এতিয়া আমাৰ মনত প্ৰশ্ন হয়, যদি চৰকাৰে নিষেধ কৰে বা জন্তু নাপায়, যেনেকুৱা গৰু বা মহ কুৰবানী দিয়া বন্ধ কৰি দিছে, নিষিদ্ধ কৰি দিছে, এতিয়া মোৰ প্ৰশ্নটো, ধৰি লওক অসমত আইন বা পৰিস্থিতিৰ বাবে কুৰবানী কৰিব নোৱাৰা বা জন্তু একেবাৰে নোপোৱা হৈ গ'ল, তেতিয়া কি হ'ব? চব বন্ধুসকল, সঠিক দলিল মষ্ট ইম্পৰ্টেণ্ট, যিটো আপোনালোকে চিন্তা কৰিব লাগিব। আৰু এই বিষয়ে আছে, নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, সহি বুখাৰী, মই যি আদেশ দিওঁ, আকৌ কৈছো, নবী মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামে কৈছে, সহি বুখাৰী, হাদিছটো আছে সহি বুখাৰীত, মই যি আদেশ দিওঁ তোমালোকে যিমান পাৰা সেইটো সম্ভৱ কৰিবা। মানে কি ইয়াৰ মানে হৈছে, যি কৰিব পাৰা কৰা, যি কৰিব নোৱাৰিবা তাৰ বাবে শাস্তি নাই। যি কৰিব নোৱাৰিবা তাৰ বাবে শাস্তি নাই, নকৰিলেও চলিব। এতিয়া ফাইনেল ইছলামিক ৰুলিং। সেয়েহে চাওক, যদি আপোনালোকে ধনী হয় তেতিয়াহ'লে সুযোগ আছে, কুৰবানী কৰিব লাগিব। যদি আপোনালোকে ধনী নহয় কিন্তু আইন আছে, জন্তু নাই, কোনো গুনাহ নাই, গৰীব, আগতেই বাধ্য নহয়। যদি আপোনালোকে গৰীব হয় তেতিয়াহ'লে আগতেই বাধ্য নহয়, ঋণ কৰি কুৰবানী দিয়াটো ঠিক নহয়, বাধ্য নহয়। এল্টাৰনেটিভ কি কৰিব লাগিব? এক্সট্ৰাকে আমাৰ কি কৰিব লাগিব? যদি কুৰবানী দিব নোৱাৰে, যদি কুৰবানী কৰিব নোৱাৰে, গৰীবক দান কৰক, সদগা কৰক, নিজৰ নিয়ত ঠিক ৰাখক। বুখাৰী শৰীফত আছে, ইন্নামাল আমালু বিন্নিয়াত। আপোনালোকে প্ৰথমে আপোনালোকৰ নিয়তটো ঠিক কৰক, কাৰণ আল্লাহে নিয়ত চাই, নিয়তক আপোনালোকে গুৰুত্ব দিব লাগিব। আল্লাহে নিয়তটোকহে বেছি ভাল পায়। আপোনাৰ নিয়ত কি? কুৰবানী যে কৰিবলৈ গৈছে, আপোনাৰ নিয়তটোহে আগত লাগে। সেয়েহে ভয় নকৰিব, ইছলাম সহজ ধৰ্ম, জোৰৰ ধৰ্ম নহয়। ইছলাম ধৰ্মটো হৈছে জোৰ জবস্তি ধৰ্ম নহয়। আপোনালোকে পচিবল হলে কুৰবানী কৰিব, ইম্পচিবল হলে কুৰবানী নকৰিব। আল্লাহে যি আপোনালোকক সমৰ্থ দিছে, সমৰ্থৰ ওপৰত দায়িত্ব দিছে, দায়িত্বৰ ওপৰত আপুনি আমল কৰক। এয়াই হৈছে ইছলাম। যদি আইন আছে, বাধা আছে, তেতিয়াহ'লে কৰিব নালাগে। যদি আপোনালোকৰ সন্দেহ আছে, তেতিয়াহ'লে এই প্ৰশ্নটো বা মাসআলাটো আপুনি আলিম উলামাসকলক সুধিব পাৰে। ভিডিঅ'টো যিমান পাৰে এটাকৈ শ্বেয়াৰ কৰক, অনেক মানুহৰ সন্দেহ আছে যাতে দূৰ হ'ব পাৰে।
যদি বন্ধুসকল পেজটোক ফলো কৰা নাই পেজটোক এটা ফলো কৰি দিয়ক, চেনেলটোক ছাবস্ক্ৰাইব যদি কৰা নাই ছাবস্ক্ৰাইব কৰি ৰাখক।